সো হেল্ল' এণ্ড ৱেলকাম বেক গাইজ। আজি আপোনালোকক দেখুৱাম যে দুৰ্গা পূজা সম্বন্ধে হিমন্ত বিশ্ব শৰ্মাই কি ক'লে। এইবাৰ দুৰ্গা পূজা হ'বনে নাই সেইটো কি ক'লে হিমন্ত বিশ্ব শৰ্মাই আপোনালোকে নিজে শুনি লওক, তাৰ পৰা আপোনালোকে গম পাব। কিবা প্ৰকাৰে পূজাটো হ'ব যদি মানুহে স্বেচ্ছাই কিবা এটা মানি চলে তেতিয়াহ'লে কম হ'ব, কিন্তু মানুহে যদি মানি নচলে বোলে নহয় অম্বুবাচীও নহ'ল বিহু নহ'ল পূজাটো পালন কৰিমেই বুলি যদি এতিয়া আমি কি ক'ম মানুহক যে যেনেকৈ বিহুটো অনুষ্টুপীয়াকৈ পাতিছোঁ পূজাটো অকল ধৰ্মীয় নীতিখিনি মানি কৰক, কিন্তু হাজাৰ হাজাৰ পূজাৰ পেণ্ডেল কিমানক আমি বুজাম, কিমানে শুনিব। সেইকাৰণে যদি আমাৰ কথা শুনি অকল ধৰ্মীয় নীতি নীতিখিনি পালন কৰি পূজাটো কৰে তেতিয়াহ'লে ক'ভিডৰ স্প্ৰেড কমিব। কিন্তু যদি মানুহ মুকলি হৈ যায় বোলে নহয় আমি একদম পূজাই পালন কৰিম বা পূজাই আমি কৰিম তেতিয়াহ'লেতো দিগদাৰ হ'ব। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মতে দুৰ্গা পূজা যদি পালন কৰিবলগীয়া হয় তেন্তে যিটো কৰোণাৰ নিয়ম নীতি আছে সেইবোৰ মানি চলি সুন্দৰমতে কোনো অকল পূজা কৰি কোনো ধৰণৰ বেলেগকৈ কিবা আয়োজন নকৰি অকল পূজা কৰি হয়তো দুৰ্গা পূজা হ'বও পাৰে। এই কথাষাৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ সংবাদ মেলত জনাই দিলে, আপোনালোকেতো গম পালেই। শ্ৰোতাসকল, যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব, জনাব কেনেকুৱা হৈছে ভিডিঅ'টো আৰু মিলিয়ে চোৱা ভিডিঅ'টো কেনেকৈ পাই